আমি হাওৰা মৌজা অন্তৰ্গত পালেঙি পঞ্চায়ত সৰুগুৱা আঠাৰবাৰী তিনিটা পঞ্চায়তৰ 13খন গাঁও সামৰি কৃষি ওপৰত পশুপালনৰ ওপৰত এখন ছ'চাইটি পানীদিহিং কৃষক উৎপাদনমুখী সমবায় সমিতি লিমিটেডৰ আজি অস্থায়ী কাৰ্যালয়টো উদ্বোধন কৰা হৈছে। আজি অস্থায়ী কাৰ্যালয় উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ শিৱসাগৰ জিলাৰ পশুপালন বিভাগৰ অৱসৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া সন্মানিত খনীন্দ্ৰ দেৱ গোস্বামীদেৱক। আৰু আমাৰ এই কাৰ্যালয়টো যোগেদিয়ে আমাৰ পালেঙি অঞ্চলৰ যিখিনি আগৰ পুৰণিকলীয়া পদ্ধতিৰে যিখিনি কৰি থকা হৈছিলে উৎপাদন কৰি থকা হৈছিলে এই উৎপাদনখিনিৰ লগত বিজ্ঞান সংযোগ কৰি আমি আগবঢ়াই যাবৰ কাৰণে আজি আমাৰ এইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আৰু সকলো চৰকাৰী ডিপাৰ্টমেণ্ট চৰকাৰ ৰাইজৰ সকলো সহায় সহযোগিতা দিহা পৰামৰ্শ বিচাৰি আমি তেওঁলোকক অনুৰোধ জনাইছোঁ।